Hey guys, welcome and welcome back to my channel. So আজি 13 তাৰিখ কাইলৈ হৈছে বিদ্যুৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাৰ পূজা আৰু কাইলৈ লগতে ভেলেণ্টাইন ডেও। সো আমি ভাবিছোঁ যে মানে অকমান কৰিম আৰু কি হ'ব কাইলৈ মই দেখাই আছোঁ ব্লগত। আজি 13 তাৰিখ বোলো আজি কি প্ৰিপাৰেশ্যন চলি আছে, সকলো ছোৱালী কি প্ৰিপেয়াৰ কৰি আছে নিজক লৈ। সো সেয়াও দেখাই যাম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। ইফালে মোৰ বাইদেউ বহি আছে, মোৰ ৰুমমেট। তাইক মই এতিয়া অকণমান ষ্টাইল কৰি দিম, মানে চুলি কাট অকণমান কৰিলে স্পেচিয়েল। মই কাটিলোঁ যি পাৰোঁ, ইমান ৰিক্স লৈ যে তাই বহিছে এডোখৰত। প্ৰথম মই বেলেগ কাবাক কাটিছোঁ, চ' মই ভালকৈ দেখাই আছোঁ কেনেকৈ কাটিছোঁ। প্লিজ ইগন'ৰ দ্য বেকগ্ৰাউণ্ড, কাইলৈ কাৰণে চব চাফাই কৰিবলৈ ৰখাই দিছোঁ। তো এয়া মই অকণমান আগফালৰটো কাটি দিছোঁ আৰু যিমান পাৰোঁ। বলিদান সৰস্বতী পূজা বুলি। কাইলৈ পূজাৰ কাৰণে মোৰ ৰুমমেটে ঘৰটো চাফা কৰিছে, মানে ময়ো কৰিছোঁ, তাই ঘৰ মুচি আছে। মই নিজৰ বিচনা চিচনা ঠিক কৰিলোঁ দেই, কালি কাপোৰ ধুলোঁ, তাই আজি কাপোৰ ধুব উলিয়াই লৈ গৈছে আৰু আমাৰ ভঙা মপ এটা লৈ পেলাই ঘৰ মুচি আছে। আজি পূৰা ৰ'দ দিছে, কাইলৈও চাগে ৰ'দেই দিব লাগে, বৰষুণ নিদিয়ে তেনেকৈ। অহা বছৰ নহয়, তাৰ আগৰ বছৰ পূৰা শিল বৰষুণ দিছিলে। চ' মুখত মই জাষ্ট অকণ ভেচলিন লগাম। অলপ অলপকৈ গ্ল' আপ চলি আছে, কিন্তু মই মুখত কৰিবলৈ কেতিয়াও সাহস নকৰোঁ বা কৰা নাই। চ' মই এডাল ৰেজৰ ইউজ কৰিলোঁ। আপাৰ লিপছৰ যোনখিনি হেয়াৰ থাকে, হেয়াৰবিলাক মানে আমাৰ ইমানো মানে ল'ৰা মানুহৰ নিচিনা নহয় ন, কমকৈ থাকে যোনটো ফেচিয়েল হেয়াৰ হয়। চ' এডাল ইউজ কৰি বাৰু ঠিকেই লাগিছে, বাট কাট কুট খাই যাব বুলি মোৰ ভয় লাগিলে। বাট ফাৰ্ষ্ট টাইম নাইচ এক্সপিৰিয়েঞ্চ। মই এতিয়া লগৰজনীৰ ৰুমত আহিছোঁ, এই তৃষ্ণা আৰু এই চাদৰখন ঠিক কৰি আছোঁ, মানে অকণমান হেৰি আছে কি বুলি কয় পিছল, আৰু মোৰ চাদৰখনো লৈ আহিছোঁ, পিন লৈ আহিছোঁ। তো কাইলৈ সৰস্বতী পূজা, চ' আজিয়ে চব ঠিক ঠাক কৰি থৈছোঁ, কাইলৈ লৈ গ'লেই হ'ল আৰু মানে কিবা এটা কোৱা চাব আমাক গোটেই দিনখিনি। অঁ, একদম লুকটো কেনেকুৱা হয় চবৰে ক'ব, কমেণ্ট কৰিবলৈ। By your happy readers, I'll be here. देवी सर्वभूतेषु बुद्धिरूपे संस्थिता नमस्तस्यै 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 नमो नमः। Another day and same vlog, and আজি সৰস্বতী পূজা সকলোৱে অপেক্ষা কৰি আছিলে এবছৰ অন্তত। আজি সেইটো দিন আহি গ'ল, সকলো ল'ৰাও ৱেইট কৰি থাকে চাগে। তো এতিয়া বেছি 9:30 আৰু আমি ধূপ ধূনা জ্বলাবলৈ জাষ্ট কুৰ্তি পিন্ধি লৈছোঁ, তাৰপিছতে ধূপ ধূনা জ্বলাই আহি আমি ওলামহি। তো ব'লক। নমো সরস্বতী মহাভাগে বিদ্যে কমলোচরে বিশ্বরূপে বিশ্বালাখী বিদ্যান্দেহী নমস্তুতে। জয় জয় দেবী সরাসর সারে কুশযুগ শোভিত মুক্তাহারে বীণারঞ্জিত পুস্তক হস্তে ভাগবতী ভারতী দেবী নমস্তুতে। নমো নমঃ। আমি পাইছোঁহি পূজা মণ্ডপ। ল'ৰা ছোৱালীৰ পাছত ভিৰ লাগিব বুলি, ঠেলা হেঁচা হ'ব বুলি আমি আগতীয়াকৈ আহিছোঁ। सरस्वतय नमः। চ' মই মেকআপটো অকল কনচিলাৰ লগাইছোঁ, ফাউণ্ডেশ্যন লগোৱা নাই, আৰু আই মেকআপ মই আলিয়া ভট্টৰ ইনস্পায়াৰ্ড লুক কৰিছোঁ, মানে অকল কাজল দিয়ে। চ' গাইজ, দিছ ইজ মাই ফাইনেল লুক, আৰু একদম মিনিমাল ৰাখিবলৈ চেষ্টা কৰিছোঁ, আৰু চকুত কাজল লগাইছোঁ, চাইডে হাইলাইট, ফুট এটা ফুল, আৰু এয়া ফুলি ৰাধা এণ্ড কৃষ্ণ আছে ফুলিযোৰা, আৰু এয়া বগা আৰু গল্ডেন কালাৰৰ চাদৰ মেখেলা মা ভাগৰ লৈ আহিছিলোঁ। চ' এটা আঙুঠি পিন্ধিছোঁ। চ' ডেটছ ইট। আৰু দেখাই আছোঁ আপোনালোকক বাহিৰত গৈ পেলাই, আৰু বহুত
বহুত চাগে ল'ৰা ছোৱালী এতিয়া আহিলেই আৰু মোৰ লগৰ দুজনী ওলাই আছে এতিয়া বেলেগক পিন্ধাই থাকোঁতে বহুত দেৰি হৈ গ'ল চ' এয়া আৰু হোষ্টেলৰ কাৰোবাক যদি দেখোঁ তো দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোক কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব কমেণ্ট বক্সত আৰু গোটেই ব্লগটো দেখাই আছোঁ বাহিৰত গৈ পেলাই আৰু ৰুমমেট ওলাই আছে চবকে উলিয়াই লাষ্টত ওলাই আছে আৰু বাহিৰত দেখাইছোঁ কোন কোন আহিছে কোন কোন আছে পিন্ধি কৰি চব খুলি দিছে তৃষ্ণা কোনে খুলি দিছে তৃষ্ণা পিন্ধি কৰি এতিয়া তাইক খুলিব লাগে আমাৰ বহুত খিনখিন লাগিছে জানানে কালি যে দেখাইছিলোঁ চাদৰ মেখেলা জাপি থাকোঁতে তো এয়া ফাইনেল লুক অকণমান দূৰলৈ যাম পিছফালে কাপোৰ আছে ইগন'ৰ কৰিব এয়া তাই ফাইনেল লুক লাহি পাহি দেহাত মুগাৰিহা সাজে তোমাৰ হিয়া কৰে জীপাল হৃদয়ৰে চোতাল তোমাতেই যে মাতাল সৰগৰে যাদু কৰি হিয়া কৰা জীপাল মোৰ খুলি নাহিছে কেমেৰা লাইক কমেন্ট সাবস্ক্রাইব কৰিবলৈ কৈ দিবি যোন মোৰ কেমেৰাত ওলাইছে লাইক কমেন্ট সাবস্ক্রাইব বা মৰম দিবলৈ সদায় সদায় So guys, আমি এতিয়া খিচিৰি খাব গৈ আছোঁ তুমি এই মন জুচিলা তুমি এই জোৰমলা ওলাহতে মন পাহৰা আজি ওৰে নিশা নাজানো মই দেই আকৌ ভুল হ'ব কংকনা আৰু মই অৰ্পিতা আগতে মোক ব্লগত চবে চিনি পোৱা হ'ল এইটো আজি এয়া গেট ৰেডি উইথ মি কমেণ্টত ভাল লাগিছেনে নাই আমাৰ সাউথ ইণ্ডিয়ান মানে কি ক'ম এয়া আমাৰ সুন্দৰীসকল চব আহি আছে মই ৰিয়েকশ্যন দিবই নাজানো কেমেৰা ফচালে আমি অলপ ফুৰিব আহিছোঁ এয়া টাউন পাইছোঁহি मैं चेयर्स करी हूँ मैं ब्लॉग करने में कंटेंट বিচাৰি আছোঁ Please subscribe to our channel. Yeah, hit the bell icon and don't forget to comment and share. পেণ্ডিং আছে পইচাটো মই যেতিয়া পাম তেতিয়া মই তোমাক বেংকত দি দিম মই বেংক ডিটেইলছ IFC নম্বৰ চেণ্ড কৰি আছোঁ হোৱাটছএপত